जों दंफैयो खैराबारि ओनसोलनि सिङाव थानाय सिङावारि गामियाव अल बर्मन मन्दै स्टुडेन्ट इउनियननि जेनेरेल सेक्रेटारि बिबानाव थानाय बिथां प्रदुम बर्मन सारखौ लोगो हमनानै एसे मोगा-मोगि खालामनो नागिरदों जोङो। नमस्कार एस 24 নিউজ লাইভৰ সকলো মোৰ বন্ধু বান্ধৱসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো ৰাইজলৈ মই সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো যোৱাকালি আমাৰ এই কোকৰাঝাৰত আমাৰ বৈঠক এটা আলোচনা আছিলে CCBTR কোঅৰ্ডিনেশ্যন কমিটিৰ সংগঠনবিলাকৰ আৰু তাতে উপস্থিত আছিল আমাৰ সন্মানীয় BTR চিফ প্ৰমোদ বড়ো ছাৰ আৰু লগতে এপছুৰ নেতৃত্বত যি কোঅৰ্ডিনেশ্যন কমিটি গোটেই সংগঠনৰ নেতৃবৃন্দবিলাক উপস্থিত আছিলে আৰু সন্মানীয় আমাৰ এপছুৰ সভাপতি দীপেন বড়ো ছাৰ খনীন্দ্ৰ বসুমতাৰী ছাৰ তেখেতসকলৰ এই সভাত উপস্থিত আছিল। তাতে বিভিন্ন ধৰণৰ মানে সমস্যালৈ আলোচনা বিতংভাৱে আলোচনা হৈছিলে আৰু আমাৰ যি বৰ্মন যি মাণ্ডাই জনগোষ্ঠীৰ যি সমস্যা এই সমস্যাৰ ভিত্তিত আমি মানে মুকলিকৈ আমি তাতে আলোচনা কৰিব পাৰিছোঁ আৰু আমাৰ সন্মানীয় BTR চিফ প্ৰমোদ বড়ো ছাৰ তেখেতক আমি অৱগত কৰাইছোঁ আৰু তেখেতে আমাৰ যিখিনি চুক্তি আছিলে আমাৰ প্ৰথম দাবী আছিলে যে আমাৰ কাষ্ট সাৰ্টিফিকেট আৰু এই কাষ্ট সাৰ্টিফিকেট নোহোৱাৰ কাৰণে আমাৰ যি শিক্ষিত ল'ৰা ছোৱালীবিলাকৰ এই স্কলাৰশ্বিপৰ পৰা আদি কৰি চাকৰি বাকৰিৰ পৰা আদি কৰি ইণ্টাৰভিউৰ পৰা অলপ অসুবিধা পাইছে। তো সেইকাৰণে আমি BTR চিফ প্ৰমোদ বড়ো তেখেতক মই আহ্বান জনাইছোঁ যে আমাৰ এই অতি শীঘ্ৰে যাতে আমাৰ এই কাষ্ট সাৰ্টিফিকেটৰ সমস্যাটো সমাধান কৰে আৰু আমাৰ দাবী আছিল যে আমাৰ বৰ্মন যি মাণ্ডাই জনগোষ্ঠীটোৰ যি ডিভোটাৰৰ সমস্যা তো এই ডিভোটাৰৰ সমস্যাৰ কাৰণে আমাৰ বিভিন্ন ঠাইবিলাকত আমাৰ এই মাণ্ডাই জনগোষ্ঠীৰ বিভিন্ন ঠাইবিলাকত আমাৰ এই ডিভোটাৰৰ সমস্যাত সন্মুখীন হ'ব লগা হৈছে যে NRC ক্ষেত্ৰতে বিভিন্ন ধৰণৰ মানে হাৰাশাস্তিত ভুগিব লগা হৈছে। তো সন্মানীয় প্ৰমোদ বড়ো ছাৰ BTR চিফ তেখেতক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতক মই আহ্বান জনাইছোঁ যে তেখেতে আমাৰ অতি শীঘ্ৰে যাতে এই ডিভোটাৰৰ সমস্যাটো সমাধান কৰে। 2 নম্বৰ সমস্যা ডিভোটাৰৰ সমস্যা আৰু 3 নম্বৰ সমস্যা হ'ল কি আমাৰ আন সমস্যা বিভিন্ন ধৰণৰ সমস্যা আছে আৰু মোৰ বৰ্মন যি মাণ্ডাই ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৈ মই আমাৰ সন্মানীয় BTR চিফ তেখেতক আমি দাবী জনাইছোঁ যে আমাৰ পুহ আৰু মাঘ মাহত যি গাৰাম পূজা যি বুধাই মেধাই পূজা কৰা হয় এই পূজাত যাতে পূজাৰ দিনা যাতে এই অফিচ আদালতৰ পৰা আদি কৰি যাতে সিদিনা বন্ধৰ ঘোষণা কৰে। ঠিক তেনেকুৱা বিভিন্ন জনগোষ্ঠীৰ ভিতৰতো আছে আৰু আজি বড়োসকলৰ যেনেকুৱা বাথৌ পূজা কৰে সেইদিনা যেনেকুৱা বন্ধৰ ঘোষণা আছে ঠিক তেনেকুৱা আমাৰো যাতে সেই মাণ্ডাই জনগোষ্ঠীৰ যি মাণ্ডাই পূজা কৰা হয় যি গাৰাম পূজা যি বুধাই মেধাই পূজা সেইদিনা যাতে বন্ধৰ ঘোষণা কৰা হয় আৰু এই ঘোষণাৰ কাৰণে এই ঘোষণাত বন্ধৰ ঘোষণা কৰে আৰু সেই মানে যোৱাকালি যিটো বৈঠক আলোচনা আছিলে আমি মানে মুকলিকৈ আমি আহ্বান জনাইছোঁ যাতে বন্ধৰ ঘোষণা কৰে আৰু নিশ্চয় আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰ BTR চিফ তেখেতে মই আশাবাদী নিশ্চয় এইখিনি যিখিনি আমাৰ চুক্তি আছিলে এইখিনি নিশ্চয় আখৰে আখৰে পালন কৰিব বুলি মোৰ এটা ধাৰণা মানে তেখেতৰ আমাৰ গৃহ বিশ্বাস যে সন্মানীয় প্ৰমোদ বড়ো ছাৰ BTR চিফ আৰু আমি আমাৰ যি মাণ্ডাই জনগোষ্ঠী যি বৰ্মন জনগোষ্ঠীৰ আমি স্পষ্টভাৱে তেখেতক আমি এই নতুন চৰকাৰত সঁহাৰি জনাই আহিছোঁ আৰু মই জাগা সাপেক্ষে পৰিস্থিতি সাপেক্ষে 7টা সমষ্টিত মই নিৰ্বাচনত কাম কৰিছিলোঁ। যি আমাৰ নাগৰিজিলিৰ পৰা আদি কৰি শুক্লাই চাৰপাঙৰ পৰা আদি কৰি মদৈবাৰীৰ পৰা আদি কৰি ভেৰগাঁও সমষ্টিৰ পৰা আদি কৰি খৈৰাবাৰী সমষ্টিৰ পৰা আদি কৰি বিভিন্ন ঠাইবিলাকত মই কেম্পিং কৰিছোঁ আৰু বিভিন্ন জাগা সাপেক্ষে মই মানুহখিনিৰ লগত এটা সম্পৰ্ক ৰাখি আছোঁ আৰু এতিয়ালৈকে মই বিভিন্ন ঠাইবিলাকৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা সম্পৰ্ক ৰাখি আছোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল কি যে যেনেকুৱা আমাৰ BTR চিফ যেনে প্ৰমোদ বড়ো ছাৰ তেখেতে যেনেকুৱা আমাৰ এই বহুত বছৰ মানে তেখেতে মানে এপছুৰ সভাপতি আছিলে ঠিক তেনেকুৱা ধৰণৰ মানে বিভিন্ন জনগোষ্ঠীৰ লগত এটা সম্পৰ্ক ৰাখি আহিছিলে। ঠিক তেনেকুৱা আমাৰো সেনেকুৱা ধৰণৰ এটা মানে মোৰো ঠিক তেনেকুৱা এটা মানে চিন্তাধাৰণা যে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা সম্পৰ্ক ৰাখিলে আমি নিশ্চয় মানে শান্তি সম্প্ৰীতিৰে এই অঞ্চলত আমি BTRত জীয়াই থাকিব পাৰিম। ঠিক আছে, কথাটো হ'ল কি
যে নিশ্চয় তোমালোকে জানিব বিচাৰিছা যে বিটিআৰ চৰকাৰে কি হাতত প্ৰচেছ লৈছে। তো গম পোৱা মতে আমাৰ যোৱা যেটো আমাৰ বৈঠক আলোচনা আছিলে তাতে আমাৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ছাৰ তেখেতে গোটেই কথাবিলাক ব্যাখ্যা কৰিলে যে বিভিন্ন উন্নয়নৰ কাম কৰি আছে আৰু তেখেতে নিশ্চয় কাম কৰিব। আৰু বিভিন্ন মানে কিছুমানে প্ৰশ্ন কৰিব বিচাৰে যে মানে ইমান দিন হ'ল যে বিটিআৰ চৰকাৰে কি কৰিলে। তো নিশ্চয় এইখিনি কাম কৰিব বুলি মোৰ আশাবাদী যে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত মই গম পোৱা মতে এই ইণ্টাৰভিউৰ ব্যৱস্থা ডিফেন্সৰ চাকৰিৰ মানে ইণ্টাৰভিউৰ ব্যৱস্থা কৰি আছে। আৰু যিসকল শিক্ষিত ল'ৰা ছোৱালীবিলাক নিশ্চয় তেওঁলোকৰ এই বিটিআৰত মানে ভাল সুবিধা পাব বুলি মোৰ এটা দৃঢ় বিশ্বাস। কাৰণ বিটিআৰৰ চিফ প্ৰমোদ বড়ো তেখেতে নিশ্চয় এই শিক্ষিত এই ল'ৰা ছোৱালীৰ কাৰণে বিটিআৰত যে কেনেকৈ কি ধৰণে ইনকাম কৰি বা কেনেকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত মানে উন্নয়নৰ কাম কৰিব পাৰিব। তো সেই ক্ষেত্ৰত নিশ্চয় তেখেতে চিন্তা চৰ্চা কৰি আছে আৰু নিশ্চয় মানে বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাক যিহেতু শিক্ষিত ল'ৰা ছোৱালীবিলাক আছে তেওঁলোকক নিশ্চয় মানে ভাল চাকৰি বাকৰি মানে ডিফেন্সৰ চাকৰিৰ পৰা আদি কৰি বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰত তেখেতে এই চিন্তা চৰ্চা চলাইছে। তো যোৱা যেটো আমাৰ এই কোকৰাঝাৰত যেটো আমাৰ আলোচনা হ'ল তেখেতে এই বস্তুবিলাক অৱগত কৰালে। তোমালোকে যেটো মোক প্ৰশ্ন কৰিছা যে মোৰ ঘৰত যেটো মানে কি কাৰণত মানে এইবিলাক কাম কৰিব যাওঁতে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান হৈছে আৰু মানে কি কাৰণত হৈছে যে কাৰণটো হ'ল কি মোৰ নামত কোনোবাই ফেক একাউণ্ট খুলিছে, ফেচবুকৰ ফেক একাউণ্ট খুলি মোৰ নামত ফেক একাউণ্ট খুলি মানে মোক মানে সন্দেহমূলক কৰি মোৰ ঘৰত এনেকুৱা ধৰণৰ মানে এটেক কৰিছে আৰু মোক মানে বিভিন্ন ধৰণৰ দাবী ধমকিৰে দিছে যে মোক গুলিয়ে হত্যা কৰিব, তাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানে ধাবি ধমকি দিছে আৰু ঘৰৰ পৰিয়ালক মানে মাৰপিট কৰিছে। এইটো স্পষ্ট মানে নিউজে পেপাৰে নিশ্চয় মানে সকলো ৰাইজে গম পাইছে। কিন্তু আমি যেটো মানে এই খৈৰাবাৰীৰ আৰক্ষী থানাত যেতিয়া আমি মানে খা খবৰবিলাক লৈছিলোঁ, যেতিয়া আমি খৈৰাবাৰী আৰক্ষী থানাত মানে এজাহাৰটো দিছিলোঁ, এইটো কডত গ'ল। কডত যোৱাৰ পিছত জুনৰ 3 তাৰিখে ঘটনাটো হ'ল, আমি 4 তাৰিখে যেটো আমি এজাহাৰটো দাখিল কৰিছিলোঁ কিন্তু এতিয়া তেওঁলোক আমাৰ ছাৰ আমাৰ এই সন্মানীয় যিসকল আমাৰ এই ডিষ্ট্ৰিক্টৰ আমাৰ এই কৰ্ডৰ যিখিনি ছাৰ তেওঁলোকে নিশ্চয় গম পাব তেওঁলোকে কি ধৰণৰ হাতত প্ৰচেছ লৈছে। নিশ্চয় তেওঁলোকে মই গম পোৱা মতে নিশ্চয় তেওঁলোকে মানে এইখিনি কাম কৰিব। কাৰণ মই এটা সংগঠনৰ দায়িত্বত আছোঁ আৰু সদায় মানে সত্যপথত কাম কৰি আছোঁ। কিন্তু মোক মানে কিছুমান দুষ্কৃতিয়ে যিবিলাক মানে মোক এটেক কৰিব বিচাৰিছিল বা মোৰ ঘৰত যেনেকুৱা মানে ভাঙা ফুটা কৰিলে, মোৰ ঘৰৰ পৰিয়ালক হাৰাশাস্তি কৰিলে, মাৰপিট কৰিলে। তো নিশ্চয় আমাৰ এই ওদালগুৰিৰ যিটো এছ পি ছাৰ নিশ্চয় তেওঁলোকে মানে এইখিনি তদন্ত কৰি আছে, মোৰ এটা মানে দৃঢ় বিশ্বাস। আৰু নিশ্চয় এইবিলাক তদন্ত কৰিব। কিন্তু মোৰ পৰৱৰ্তী পৰ্যায়ত মই মানে নিউজ চেনেলৰ দ্বাৰাই মই মানে ৰাইজক মানে এটি অৱগত কৰিব বিচাৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত বা মোৰ ঘৰৰ পৰিয়াল বা মোৰ লগত যিখিনি সংগঠনৰ লগত জড়িত আছে বা মোৰ লগত যিখিনি জড়িত আছে বা মোৰ ঘৰৰ পৰিয়াল তেওঁলোকৰ ভৱিষ্যত যদি কিবা ঘটনা হয় কিন্তু মই ৰাইজক মানে এটি অৱগত কৰিব বিচাৰিছোঁ তেওঁলোকে দায়ী পৰিব আৰু তেওঁলোকে মানে এইখিনি কাম মানে তেওঁলোকে কৰা বুলি মোৰ এটা সন্দেহ হ'ব। কাৰণ কিয় মোৰ লগত যিখিনি সংগঠনৰ লগত মোৰ লগত জড়িত আছে বা মোৰ ঘৰৰ পৰিয়ালত যদি ভৱিষ্যত কিবা দুৰ্ঘটনা হয় কিন্তু তেওঁলোকক দায়ী দিয়া হ'ব। আৰু নিশ্চয় এইখিনি আমি আমাৰ সন্মানীয় SP ছাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ SP ছাৰ তেখেতে নিশ্চয় আমাৰ এইখিনিলৈ তদন্ত কৰি আছে, মোৰ এটা দৃঢ় বিশ্বাস। আৰু তেখেতকো মই আহ্বান জনাইছোঁ যে আমি বিটিআৰত যে যিমানখিনি উগ্ৰপন্থী আছিলে এই উগ্ৰপন্থী অস্ত্ৰ শস্ত্ৰ যিমানখিনি আছিলে গোটেই ভাৰত চৰকাৰৰ লগত মানে চুক্তি কৰি এইখিনি গোটেই অস্ত্ৰ শস্ত্ৰবিলাক জমা দিছে যে আমাৰ বিটিআৰ চৰকাৰত বিভিন্ন জাতি জনগোষ্ঠী মানে সমন্বয় বা মিলা প্ৰীতিৰে থাকি যাতে বসবাস কৰিব পাৰে, আমি সেইটোৱে বিচাৰিছোঁ। আৰু সেইকাৰণে আমি আজি প্ৰত্যেক সংগঠনৰ লগত এটা CC-BTR কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰিছোঁ 2020 চনত। গঠন কৰি আজিলৈকে আমি মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ। আজি প্ৰত্যেকৰ লগত মোৰ আজি এটা সম্পৰ্ক ৰিলেশ্যন, আজি উৰিয়া ছাত্ৰ সন্থাৰ লগত উৰিয়া যুৱ ছাত্ৰ সন্মিলনীৰ লগত এটা ভাল সম্পৰ্ক ৰিলেশ্যন আছে। আজি নাথ যোগীৰ পৰা আদি কৰি মুছলিম ছাত্ৰ সন্থাৰ পৰা আদি কৰি আজি এপছুৰ পৰা আদি কৰি বিভিন্ন ৰাভা ছাত্ৰ সন্থাৰ পৰা আদি কৰি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা আদি কৰি প্ৰত্যেকৰ লগত এটা ভাল
ৰিলেশ্যন বা এটা সম্পৰ্ক ৰাখি আছোঁ যাতে আমি এই সম্পৰ্কৰে যাতে আমাৰ অসমত বা আমাৰ এই BTRত যাতে আমি সকলো জাতি জনগোষ্ঠী যাতে সম উন্নয়নেৰে যাতে আমি মিলা প্ৰীতিৰে বসবাস কৰিব পাৰোঁ আৰু আমি এটোই বিচাৰিছোঁ কিন্তু আজি কিছুমান দুষ্কৃতিয়ে যেটো মোৰ ঘৰত যেটো মোক এটেক কৰিছিলে কিন্তু মই এটোই আহ্বান বিচাৰিছোঁ বা অসম চৰকাৰক বা BTR চৰকাৰক যাতে তেওঁলোকক কোনো পদ্ধতি যাতে এৰি নিদিয়ে যাতে তেওঁলোকক শাস্তি প্ৰদান কৰে মই মোৰ তৰফৰ পৰা এটোই আহ্বান থাকিল মোৰ অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটো মোৰ আহ্বান থাকিল তো নমস্কাৰ